মহমৰাত 5 দিনেই অপৰিৱৰ্তিত বান পৰিস্থিতি। আশ্ৰয় শিবিৰত শতাধিক পৰিয়াল। বানত সৰ্বস্ব হেৰুৱাই হাহাকাৰ বন্যাক্ৰান্তৰ। শ শ হেক্টৰ ধাননি পথাৰ এতিয়া পানীৰ তলত। মৰাণৰ কাষৰীয়া তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিগত 5 দিন ধৰি অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ফলত মাহমৰা সমষ্টিৰ বানপীড়িত অঞ্চলসমূহত অৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। কিছু কিছু অঞ্চলত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বহু গাঁৱত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। দিৰৈ নৈ আৰু দিচাং নৈ বাঢ়নি পানীত এতিয়াও বুৰ গৈ আছে মাহমৰা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কচুমাৰী, খোকামৰা, গড়বস্তি, দেউৰাঙলী, দেওঘৰীয়া, বৰবিল আদি অঞ্চলৰ বহু গাঁও। দেওঘৰীয়া অঞ্চলত বিগত 5 দিন ধৰি আশ্ৰয় শিবিৰত আছে বানত ক্ষতিগ্ৰস্ত মুঠ 90টা পৰিয়াল। বানত বুৰ গৈ আছে অঞ্চলটোৰ শ শ হেক্টৰ ধাননি পথাৰ। আনহাতে কুমাৰ শিল্পৰ সৈতে জড়িত অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বহু সামগ্ৰী উটি যায় বানত। বানপানীত ঘৰৰ বহু মূল্যৱান সা সামগ্ৰীৰ লগতে পোহনীয়া পশু পক্ষী উটি যোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই। আমাৰ গাঁওখনৰ নাম দেওঘৰীয়া, সমষ্টিটো মাহমৰা সমষ্টি। আৰু প্ৰায় 15 চন নে 18 চনত এনেকুৱা পানী হৈছিলে, কিন্তু এনেকুৱা পৰিস্থিতি নাছিলে। তেতিয়া পানী সোনকালে ওলাই গৈছিলে। এতিয়া নাই ওলোৱা, মানে ৰৈ আছে বস্তুটো, মানে অলপ অলপহে কমি গৈছে। মানে কিমান দিন হ'ল? 5 দিনেই হ'ল আজি। কিমানমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে? 90ৰ ওপৰত আছে। যিমান 90টা 100টামান পৰিয়ালে সকলোৱে ৰুই মেলি খেতিৰ পৰা উঠি মেলি আজৰি হৈছিলে, কিন্তু এতিয়া সকলো ক'ত ৰুইছিলে, কি কৰিছিলে, একো চিনমাকৰ নাইকিয়া হৈ আছে। তাৰ ওপৰত পানী সোঁত পৰি আছে। ৰাইজসকল ক'ত আছে? ৰাইজসকল আমাৰ কাষতে LP স্কুল এখন আছে। আমি তেওঁ গাঁৱৰ মানে আহি, আমাৰ গাঁৱৰ ৰাইজে আহি, যিসকল অকণমান মানে জনা শুনা মানুহ আছে, তেওঁলোক আহি আমাক তাতে আশ্ৰয় দিলে, থাকিলোঁ। আমি এতিয়া তাতে আছোঁ। আমাক চৰকাৰৰ ফালৰ পৰা খোৱা বোৱা, থকা মেলা, কাৰেণ্টটো এৰাতি দিছিলে। তাৰপিছত পানী বেছি হৈ যোৱাৰ কাৰণে এই দিচাং চাইডে ক'ৰবাত মাথাউৰি ছিঙিলে, তেতিয়া কাৰেণ্টটো কাটি দিলে। কাৰেণ্টটো কাটি দিলে যদিও তেওঁলোকে আমাক পোহৰৰ যোগান ধৰিছে, মমবাতি দিছে। আৰু কিছু লোকে খোৱা বোৱা সময়ত নিজৰ মোবাইলকে হ'লেও য'ত ত'ত চাৰ্জ দি আনি পোহৰৰ ব্যৱস্থাটো কৰি দিছে। খাবলৈ পাইছোঁ নাপাইছোঁ সকলো সুধিছে। বানপানী হাম কটাৰ পাছত বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে বানপীড়িত ৰাইজে। আমাৰ সমস্যা এইটোও হৈছে, আজি 5টা দিনে ধৰি বানপানীয়ে আমাক বহুতখিনি ঘৰৰ ভেটি ডুবুৱাই, আৰু আমাৰ যিখিনি ব্যৱসায় পত্ৰ, কুমাৰ শিল্পৰ পাত্ৰ গঢ়ি পেলাই আমি খাই থাকোঁ, সেই পাত্ৰখিনি আমাৰ অনিষ্ট হ'ল। আৰু আমি যিখিনি সেই পাত্ৰ পুৰিবৰ কাৰণে আমি স্থানকাল পাত্ৰখন বনাই লৈছিলোঁ, আমাৰ সেইখনো আমাৰ মানে পানীয়ে বেয়া কৰি দিলে, নাশ কৰি দিলে। গতিকে আমি উপায় নাপায় ল'ৰা ছোৱালীকেইটাই সৈতে আমি থাকিব নোৱাৰাত আমি গৈ পেলাই আশ্ৰয় এটা আমি বিচাৰাত আমাক দেওঘৰীয়া গাঁৱৰ আমাৰ যিখন LP স্কুল, তাতে আমি সমস্ত ৰাইজে গৈ তাতে আমাৰ কালযাপন কৰিছোঁ 5টা দিনে। আৰু আমাক চৰকাৰৰ ফালৰ পৰা চাউল, দাইল আৰু এনেকৈ পানী আৰু ডক্তৰ ট্ৰিটমেণ্ট, মানে সমস্তখিনি আমাক পৰিচালনা কৰি আছে। আৰু আজি 5টা দিনে আমাৰ ঘৰ এতিয়ালৈকে শুকোৱা নাই। ৰাতি বিয়লি আমি থাকিবলৈ ভীষণ সমস্যা, আঁঠুৱা নাই আৰু পোহৰৰ দৃষ্টিও সেইভাগে পোৱা নাইকিয়া। গতিকে আমি বহুতখিনি কষ্টৰ ওপৰত কালযাপন কৰি আছোঁ। আৰু গতিকে এই 5টা দিনে আমাৰ যিখিনি উপভোগ পাইছোঁ, আমাৰ নিজৰ প্ৰাণকেইটা ৰক্ষা কৰিবলগীয়া আমাৰ জটিল হৈছে। আমাৰ যিখিনি ব্যৱসায় পত্ৰ আমি কৰি আছিলোঁ, সেইখিনি আমাৰ পানীয়ে আমাক দূৰত্ব কৰি নাশ কৰি দিলে। এতিয়া ভৱিষ্যতৰ এই 5টা দিনৰ পাছত আমি পৰিয়ালকেইটাই কেনেকৈ আমি চলি খাই থাকিম, জীয়াই থাকিম কণ ল'ৰা ছোৱালীক লৈ, সেইখিনিক যাতে আমি চৰকাৰক আবেদন কৰিছোঁ, আমাক পুনৰ আকৌ সেই পৰিয়ালকেইটাৰ ধৰ্মভাগ লৈ আমাৰ প্ৰাণকেইটাক ৰক্ষা কৰে বুলি আমি চৰকাৰক আবেদন পত্ৰ জনোৱা হৈছে।